কৃষ্ণ বুলি বাৱে চাপৰি কুপিৰমলি ৰাতি দিব ৰাখ প্ৰিয় কৰিলায়া শৰৎ কালে চন্দ্ৰাৱলী ৰাতি দিব ৰাখ প্ৰিয় কৰিলায়া গোপালকে নিশ্চয় শৰতৰ ৰাতি অতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ৰাসলৈ মাজত মাত্ৰ 2টা দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে ভৰ আখৰা আমি সন্ধিয়াৰ ভাগত উপস্থিত আছোঁ গোলাঘাটৰ বামুণ গাঁৱত আৰু বামুণ গাঁৱৰ এই ৰাসৰ এক সুকীয়া পৰিচয় আছে এক সুকীয়া নাম আছে আজি ৰাসৰ ভৰ আখৰালৈ মই আপোনালোকক লৈ আহিছোঁ আৰু এই দৃশ্য মোৰ সহযোগী বিকাশৰ জৰিয়তে পোনপটীয়াকৈ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আৰু পৰিৱেশৰ মাজলৈ গৈছোঁ কমাৰবন্ধা ৰায়ডঙিয়াৰ শ্ৰী শ্ৰী শংকৰদেৱ কলাকৃষ্টি মণ্ডলৰ এই ৰাসৰ পৰিৱেশ আমি পোনপটীয়াকৈ আপোনালোক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আনন্দে অমৰে অংগনা ঘেৰি 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 পলক পুনিত আনন্দে অমৰ অংগনা ৰতন এখন ৰতন ভূষণ তপত কাঞ্চন বৰণা হৰি নাচে কৃষ্ণ বিমলয় ভুজ বদনা হৰি নাচে বিমলয় ভুজ বদনা হিৰুৰু হসাৰু সুসাৰু 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 সম্পক দলনা হিৰুৰু হসাৰু সুসাৰু 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 সম্পক দলনা ৰতন এখন ৰতন ভূষণ তপত কাঞ্চন বৰণা হৰি নাচে কৃষ্ণ বিমলয় ভুজ বদনা হৰি নাচে কৃষ্ণ বিমলয় ভুজ বদনা উদযাপন সমিতিৰ বিষয়ে আছে কথা পাতিম যে আপোনালোকে ৰাস প্ৰত্যেকবাৰ আয়োজন কৰি আছে এইবাৰ কেনেধৰণৰ আয়োজন এইবাৰ আমাৰ আগৰ গতে এইবাৰো আমাৰ ৰাস উদযাপন কৰা হৈছে এইবাৰ 48 সংখ্যক ৰাস বহুত পুৰণা আমাৰ ইয়াত পূৰ্ণ উদ্যমে আপোনালোকে দেখিছে আজি ৰাসৰ পূৰ্ণ প্ৰস্তুতি চলি আছে আমি আগতকৈ অকণমান ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আমি আমন্ত্ৰণ জনাইছোঁ প্ৰীতি কংকনা ইতিমধ্যে আহি পাইছেহি লগতে আমি এভাগ পুতনা প্ৰায় 20 ফুট ওখৰ পুতনা আমি নিৰ্মাণ কৰিছোঁ বিশেষকৈ মুখা শিল্পক আমি প্ৰাধান্য দি আমাৰ ইয়াতো যাতে মাজুলীৰ দৰে মুখা শিল্পই গা কৰি উঠে আমাৰ থলুৱা শিল্পীয়ে যাতে আগবাঢ়ি যায় এটা পদক্ষেপ লৈ মোৰ লগত মোৰ ভাইটি প্ৰশান্ত ৰাজখোৱা সৌৰভজ্যোতি দত্ত আমি এনেকৈ লগ হৈ এভাগ প্ৰায় 20 ফুট ওখ আমি পুতনা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ পোনে পোনে সেই পৰিৱেশৰ মাজলৈ পুনৰ যাবলৈ যত্ন কৰিছোঁ
এনেধৰণে ৰাসৰ ভৰ আখৰা আৰু 2টা দিন পাছতেই ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব আৰু এনেধৰণে প্ৰত্যেক বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয়। গোলাঘাটৰ কমাৰবন্ধাৰ ৰায়ডঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি চৰ্চা মণ্ডলৰ ৰাস।